আপোনালোকে কি বৈৰাগী জীৱন লৈছে? তৌ লৈ যা। এই মই নহওঁ দে। ঐ চা কি কাৰণতো? এই কাম চাম নালাগিছে এনে ফূৰ্তিতে হৈ আৰে ফূৰ্তিতে বৈৰাগী হয়। চা কমল, আচলতে জীৱনটোত একো নাই। আমি যে গাড়ী গুড়া টকা পইচা লৈ অহংকাৰ কৰোঁ, আমি যাওঁতে একো লৈ নাযাওঁ নহয়। আজি তই চাকৰিটোৰ মুহূৰ্তেতো ইয়াতে আছ, কালিলৈ যদি হঠাৎ তোৰ কিবা এটা হৈ যায়, এই চাকৰি কোনে খাব? আৰু খৰি দিবলৈও মাটিকণ মানুহে কিনিহে ল'ব লাগে। বাৰী পাছে ধাপে ৰাতিবাহে জুপি সিও মোৰ সহোদৰ ভাত জীয়াই থাকো মানে সৰু কাঠি কামি মৰিলে লগতে যাই মন ভাই মৰিলে লগতে কৈছা আপোনালোকৰ চিন্তাত বিকৃতি ঘটিছে। মই বিয়া পাতিম, মোৰ যৌৱনটো এনে নেখেদাওঁ। আপোনাৰ লগত থাকিলে মোৰ মনটোৱে হেতা পৰি যাব। হেতা পৰি যাব। ঐ চা মই এইটো জীৱনলৈ ভুল কৰিলেও নেকি চা? কিয় ভকত? কমলে যে কৈ গ'ল ময়ো বিয়া পাতিব নোৱাৰিম নেকি চা? তইনো বিয়া পাতি কি কৰিবি? মইনো বিয়া পাতি কি কৰিছো? বিয়াৰ দিনা বহুত কাম থাকে ভকত। খুবাউৰীৰ দিনা তই কইনাৰ ৰুমত সোমাই যাবি। দুৱাৰখন লাহেকে বন্ধ কৰি ল'বি। কইনাৰ উৰণিখন গুচাই ল'বি। কইনাই কিন্তু লাজ কৰিব আকৌ। তোৰ এই উঠ দুচলাত এটা হাঁহি বিৰিঙাই ল'বি। কইনাৰ কাষে কাষে ঘূৰি ঘূৰি গাবি। ভাদ মাহত মগুম মাহ, কাতি মাহত কলা মাহ, ভাদ মাহত মগুম মাহ, কাতি মাহত কলা মাহ, ভাদ মাহত মগুম মাহত তাইক দেহাত মাহে মাহ, তাক